Hello guys, welcome back to my YouTube channel. So guys, মানে কি আজি ভিডিওটো একেবাৰে বিছনাৰ পৰা ষ্টাৰ্ট কৰিছো কিয়নো अरे कहना क्या चाहते हो মানে কি আজি এতিয়া যাব লাগে মন্দিৰলৈ কালি মোক লগৰ এটাই ফোন কৰি পিনে ক'লে বোলে ইমান দেৰিলৈকে যে শুই থাক শুই থকা হিয়ালে হাঁহ ধৰিব নোৱাৰে তো মই ক'লো বোলো হাঁহে নোৱাৰে কুকুৰাটো পাৰে मस्त जोक मारा रे ये हंस रे हलकट हंस আজি ভিডিওটো আসলে নবনালোহেঁতেন কিন্তু বহুত কথা চিন্তা কৰি আজি ভিডিওটো বনালো কিয়নো বহুত দিনো ভিডিওবোৰ বনোৱা নাই মানে এনেকৈ এতিয়া কেমেৰা সন্মুখত আহি এনেকৈ মানে কথা ক'বলৈ অলপমান লাগি ধৰিছে যিহেতু বহুত দিন ভিডিও বনোৱা নাই গম পাইছেই কিয় বনাবলৈ পোৱা নাই যিহেতু পৰীক্ষা পাইছেহি তো তাকে অকণমান মানে ডাউন দি আছোঁ আৰু পৰীক্ষা গৈ লওক তাৰপিছত একদম পূৰা ভালকৈ ভিডিঅ' বনাম আপোনালোকৰ বাবে ভাল কণ্টেণ্টৰ ভিডিঅ' আনিম ননা নহয় তো ফাইনেলি এতিয়া গা চা ধুব লাগে ইমান ঠাণ্ডাত মানে গাও ধুবলৈ মন নাই তো কি কৰিব আৰু উপায় নাই অ' মা এই পানী অকণমান গৰম কৰি দিব कहाँ से आते हैं ঠাণ্ডা পানী এনো ক'ত ধুব পাৰে ইমান ঠাণ্ডাত তো গৰম পানীয়ে ধুব লাগিব তো গা চা ধুই লওঁ ওলাই মেলি লওঁ তো একেবাৰে তাতে লগ পাম আৰু ভিডিঅ'টো চাই থাকক আজি এতিয়া ওলাই মেলি পূৰা মানে একদম পূৰা দেখিছে গামোচা চামোচা লৈ একদম পূৰা ফিটফাট হৈ আছোঁ যাব লাগে বিন্দাছ তো কিন্তু আজি মানে ভাবিছিলোঁ বহুত কথা ভাবিছিলোঁ যে তাত গৈ মজাকৈ ভিডিঅ' বনাম কিন্তু মানে চব ধপ দি থাকিলে মানে বতৰটো আজি মই একেবাৰে লগ দিয়া নাই বৰষুণ দি থাকিলে এতিয়া দেখিছে যে চবফালে মানে অকণমান এতিয়া এৰিছে বাৰু এতিয়া বৰষুণ দিয়া নাই হ'লেও মানে বৰষুণ দি আছে ৰাতিপুৱাৰ পৰা তো আজি কেনেকৈ কিমান মানে ভিডিঅ' বনাব পাৰোঁ সেইটো নাজানো কিন্তু মানে হ'লেও চেষ্টা কৰিম আপোনালোকক দেখুৱাবলৈ তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু এতিয়া মানে মোৰ প্ৰাইভেট জেটখন মাতিবলগীয়া হৈছে বিশ্বাস হোৱা নাই প্ৰাইভেট জেট আছে আৰু অকণমান টাইম ৰ'ব প্ৰাইভেট জেটখন আহি আছে ফাইনেলি গাইজ 2 ঘণ্টা ৰোৱাৰ পাছত তো মোৰ মানে এই অটো জেটখন আহি গ'লহি তো এতিয়া বিন্দাছ এতিয়া যাব লাগে বস্তু বাহিনী চব পেকিং কৰিলোঁ তো ব'লক তো ফাইনেলি গাইছ আহি পাই গ'লোহি তো মানে এই ৰাস্তাদি আহি থাকোঁতে মোৰ মানে একদম মানে কি ক'ম আৰু একদম চেলিব্ৰিটি ফিল আহি গৈছে যিমানখিনি দোকানী আছে গোটেইখিনিয়ে মানে আহি ঘেৰি ধৰিছেহি কৈছে বোলে দাদা আমাৰ ইয়াৰ পৰা বস্তু ল'ব দাদা আমাৰ ইয়াৰ পৰা বস্তু ল'ব মানে কনফিউজন আৰু একদম মানে কি ক'ম তো ফাইনেলি এতিয়া গেটত প্ৰৱেশ কৰিছোঁ কি হয় নহয় নাজানো আৰু কৃষ্ণ অৱশেষত বন্ধুসকল মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ এয়া হাতত ধূপ চুপ লৈ লৈছোঁ তো এতিয়া সদ্যহতে জ্বলাই লওঁগৈ ধূপখিনি তো মানুহ আজি কিন্তু তামাম হৈছে মানুহ ইফালেতো লাইন পাতি আছে পূৰা তো সদ্যহতে এতিয়া এফালে যাওঁ ধূপডাল জ্বলাই আহোঁ ব'লক আপুনি যদি বাসুদেৱ মন্দিৰলৈ আহে তেন্তে এই ঘৰটোত সোমালে আপুনি দেখিবলৈ পাব যে প্ৰতিদিনে আজি বুলিয়ে নহয় যে প্ৰতিদিনে দেখিবলৈ পাব এনেদৰে হাজাৰখন চাকি জ্বলি থকা অৱশেষত মনৰ কামনা পূৰণ হওক বুলি ময়ো এগছি চাকি ইয়াত জ্বলাই দিলোঁ তো ফাইনেলি গেছ চাকি জ্বলাই অহাৰ পাছত আকৌ এতিয়া ইয়াত লাইন পাতিব লাগিব ইয়াতে মানে এতিয়া সেৱা কৰিব লাগিব বাসুদেৱ বাবাৰ মূৰ্তিটো এই ভিতৰতে আছে তো মানুহ দেখিবলৈ পাইছে যে কিমান হৈছে এইখিনি মানুহটো আছেই লাইন নপতাকৈ বাহিৰত ৰৈ আছে বাসুদেৱ থানৰ এই মূৰ্তিটো আঁৰতো এটা কাহিনী আচলতে জড়িত হৈ আছে মানে এটা কাহিনী আছে ককা আইতাহঁতে কোৱা মতে মই মানে তেওঁলোকৰ মুখৰ পৰা শুনিছোঁহে ময়ো ইমান ভালদৰে নাজানো তো গাইজ লাইনটো দেখিছে এতিয়াও মানে কমাই নাই এতিয়াও বহুত দীঘলীয়া হৈ আছে তো মূৰ্তিটো আচলতে ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ কিন্তু ভিডিঅ' কৰিব নোৱাৰোঁ ওপৰত মানে নটিচ এখন লিখা হৈ আছে যে ইয়াত ফটো মৰা নিষেধ বুলি তো চাই লওঁ কিমান কি হয় তো মূৰ্তিটো ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ কিন্তু মানুহৰ ইমান ঠেলা হেঁচাৰ মাজত নাই নোৱাৰি रुको जरा सबर करो মানে গাইজ ভাবিছিলোঁ কি তাত মানে বহুত ভালকৈ ভিডিঅ' বনাম মানে কয় নহয় বোলে ভবা কথা নহয় সিদ্ধি বাটত আছে কণাবিধি তো গাইজ মানে কি তাত ভাবিছিলোঁ বহুত ভালকৈ ভিডিঅ' বনাম কিন্তু মানে বতৰে নিমিলিলে তো বৰষুণ জাকো দি দিলে সেইকাৰণে অলপ সোনকালে আহিবলগীয়া হ'ল তো ফাইনেলি সেইখিনি কি আনিলি মেকুৰী লৈ আহিলে চাওক ফাইনেলি গাইজ এতিয়া আজিলৈ ভিডিঅ'টো ইমানতে সামৰিব লাগিব